Hello friends, welcome back to my Assamese A to Z YouTube channel. গতিকে মই আজি বহুত দিনৰ পৰা ভিডিঅ' দিয়া নাছিলোঁ কাৰণ সেইপিনেহে পাব, এইপিনে নাই দেখোন। মছজিদত পায়। গতিকে মই দোকানৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ। গতিকে তাৰে মাজতে মানুহ আহি গ'ল, গতিকে মই তেনেকৈ ক'ব লগা হৈ গ'ল। গতিকে সেইটো বেয়া নাপাব। আৰু গুড ইভিনিং। মই আজি আবেলিৰ পৰা মানে দুপৰীয়াৰ পৰাই কৰিছোঁ। এতিয়া বাজিছে 1:10। গতিকে ভিডিঅ'টো মই বহুত দিনৰ পৰা দিয়া নাছিলোঁ। গতিকে কাৰণটো হ'ল যে মোৰ গা বহুত বেয়া আছিল, সেইটো কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু আজি মই ভাবিছোঁ মই আপোনালোকক এটা ভিডিঅ' শ্বেয়াৰ কৰোঁ, যিহেতু মই দুৰ্গা পূজাতো ভিডিঅ' দিয়া হোৱা নাছিল। আৰু মানে কি মই ক'তো যোৱাই নাই দুৰ্গা পূজাত, দোকানতে ব্যস্ত থাকিব লগা হৈছে। সেইকাৰণে মই তেনেকৈ ভিডিঅ' শ্বুট কৰা হোৱা নাছিল, ব্যস্ততাৰ মাজত থকাৰ কাৰণে। আৰু দেৱালীটো অকণমান ক্লিপ এটা ৰাখিছোঁ, তাতো মই তেনেকৈ মানে ভিডিঅ' কৰিব পৰা নাছিলোঁ। আৰু তেনেকৈ ফুৰিব যোৱাও হোৱা নাই। ফুৰিব গ'লে হয়তো মই তেনেকৈ ভিডিঅ' শ্বুট কৰিলোঁ হয়, কিন্তু যোৱা হোৱা নাই, সেইটো কাৰণে মই ভিডিঅ' শ্বুট কৰা হোৱা নাই। আৰু তথাপিতো মই অকণমান ক্লিপ এটা ৰাখিছোঁ যিহেতু। গতিকে ব'লক সেই ভিডিঅ'টো আমি চাই লওঁ। দেখিছেনে ইমান ধুনীয়াকৈ হেপ্পী দেৱালীৰ কাৰণে কেনেকৈ একদম ইমান ধুনীয়া লাগিছে। গোটেইবোৰে যেনেকৈ লাইটবোৰ লগাইছে, বহুত ধুনীয়া লাগিছে। দেৱালী স্পেচিয়েল।